অমিতা আলুৰ জালুকীয়া বনাবৰ বাবে প্ৰথমতে আমি কুকাৰত অমিতাখিনি দি দিম। তাৰপিছত আলুখিনিও দি দিম আৰু কাটি ৰখা জলকীয়া আছিলে জলকীয়াও দি দিলোঁ। তাৰপিছত অকণমান নিমখ দিলোঁ আৰু গৰম পানী দি দিলোঁ। এতিয়া সাঁফৰখন গেছত দি দিলোঁ 2-3টা হুইচেল অহালৈ। এনেদৰে 2-3টা হুইচেল অহাৰ পিছত আমি গেছটো অফ কৰি বইল কৰা অমিতা আলুখিনি অলপ ভাঙি লওঁ। ভাঙি হৈ গ'ল। নহৰু আৰু আদাখিনি থেতেলিয়াই লওঁ। তেল গৰম হোৱাৰ পিছত নহৰু আদাখিনি দি দিম। হালধি দি দিম। এতিয়া অমিতা আলুখিনি দি দিম। জোখমতে পানী দি সোৱাদ অনুযায়ী নিমখ দি দিম। জালুকৰ গুড়ি অকণ দি দিম। অলপ সময় উতলিবলৈ দিম। আমাৰ অমিতা আলুৰ জালুকীয়া হৈ গ'ল। ব্ৰকলি আৰু আলু ভাজিবৰ বাবে প্ৰথমতে মিঠাতেল দি দিলোঁ। তেলটো গৰম হ'লে তেতিয়া আমি পিঁয়াজ দি দিলোঁ। পিঁয়াজটো ভাজি হোৱাৰ পিছত ব্ৰকলি আৰু আলুখিনি দি দিলোঁ। এতিয়া সোৱাদমতে হালধি আৰু নিমখখিনি দি ভালদৰে লৰাই দিলোঁ। ভালদৰে সিজিবলৈ ঢাকি দিলোঁ। সময় থকাৰ পিছত আকৌ এবাৰ লৰাই দিলোঁ। ভালকৈ সিজা নাই বাবে আকৌ এবাৰ ঢাকি দিম। এয়া আমাৰ ভাজি হৈ গ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে বহুত বহুত ধন্যবাদ।